আমি যেনেকৈ যোৱা 3 বছৰৰ পৰা আমি প্ৰত্যেক বছৰ 15 আগষ্টৰ আগতে লাইক টুৱাৰ্ডছ দি 15 আগষ্ট আমি এটা হৰ ঘৰ তিৰংগা কাৰ্যসূচী কৰি আছোঁ এজ পাৰ গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন। এইবাৰো আমি হৰ ঘৰ তিৰংগা কাৰ্যসূচী 2 আগষ্টৰ পৰাহে ষ্টাৰ্ট হৈছিলে। আমি যোৰহাট ডিষ্ট্ৰিক্টত 6-7 আগষ্টৰ পৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰামছ হৰ ঘৰ তিৰংগা কৰি আছোঁ, যেনেকৈ তিৰংগা ৰাখী মেকিং হওক, তিৰংগা ৰংগোলী কম্পিটিশ্যন হওক। আমাৰ কেইটামান স্কুলছ আছে, তেখেতসকলে ষ্টুডেণ্টসকলে তিৰংগা ৰাখী বনাই তেওঁলোকে আৰ্মি পাৰ্চনেলক গৈ ৰাখী পিন্ধাব, সেইটো এটা কাৰ্যসূচী আছে। তো তাৰে কাৰ্যসূচী পাৰ্ট হিচাপে এটা হৈছে আমাৰ বাইক ৰেলী। আজি আমাৰ পুলিচ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, DTO অফিচ আৰু স্পৰ্টছ অফিচ চব মিলি কোঅৰ্ডিনেশ্যনত এটা বাইক ৰেলী অৰ্গেনাইজ কৰিছে। আজি আমাৰ এৰাউণ্ড 50-60 বাইকৰ এটা তিৰংগা যাত্ৰা কৰা হ'ব। এৰাউণ্ড 5-6 কিলোমিটাৰ এটা ৰুট নিৰ্ধাৰিত কৰিছে আৰু তিৰংগা ৰেলী কৰি এটা তিৰংগা প্ৰতি এটা ভাৱ জেনেৰেট কৰা উদ্দেশ্য আৰু পেট্ৰিয়টিজমৰ এটা ভাৱ জেনেৰেট কৰাৰ উদ্দেশ্যেৰে এই বাইক ৰেলী আজি অৰ্গেনাইজ কৰা হৈছে।